হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। এয়া হৈছে আমাৰ ঘৰৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা আমাৰ পাহাৰখন ওচৰৰ পৰা দেখা যায়, খুব ধুনীয়া লাগে। ডাৱৰীয়া বতৰ যিহেতুকে ধুনীয়া হৈ আছিল দৃশ্যটো। মই প্ৰথমে ছোৱালীক শুৱাই ল'লোঁ, কাৰণ তাইক শুৱাই ল'লেহে মই কামবোৰ শান্তিমতে কৰিব পাৰোঁ, নহ'লে তাই আমনি কৰে। সেইকাৰণে তাইক মই শুৱাই ল'লোঁ আৰু এতিয়া এয়া পাকঘৰলৈ আহিলোঁ। পাকঘৰত আহি মই প্ৰথমতে দালিখিনি বহাই ল'লোঁ, কাৰণ দাইলত মই চব্জি গোটেইখিনি দি দিওঁ, যাতে তাইকো মই ইয়াৰ পৰা অলপ খুৱাব পাৰোঁ। লগতে কেকৰ অৰ্ডাৰ এটা আছিলে, সেইটো বহাই দিলোঁ আনফালে। এইফালে দালিখিনি বহাই দিম আৰু আনফালে মই কেকৰ কামখিনিও কৰি থাকিম বাৰু, কাৰণ ভাত বনোৱাৰ লগে লগে যদি শেষ কৰি নলওঁ কামখিনি, নহ'লে ছোৱালী উঠি গ'লে মই দিগদাৰ হৈ যায়। এইফালে মই চাহ অকণো বহাই দিছোঁ। চাহ অকণ খাই ল'লে কামত মোৰ এনাৰ্জি পাওঁ, সেইটো কাৰণে চাহ একাপো বহাই দিছোঁ। চিম্পল বনাইছোঁ আজি, তেনেকুৱা একো নহয় আৰু ঘৰতে নিৰামিষ বনাইছোঁ চিম্পলকৈ। হয়নো কেতিয়াবা চবফালে চম্ভালিব লগা হয়, এইফালে ভাতো বনাব লগা হয় আৰু অন্য বাহিৰা কামো কিছুমান থাকে। যেনেকৈ মোৰ আজি কেকৰ অৰ্ডাৰটো আছিলে, দুইফালে মই চম্ভালি আছোঁ বাৰু, কাৰণ ছোৱালী শুই থকা সময়খিনিতে মই যিমান পাৰোঁ কামখিনি আগুৱাই থওঁ। কেকৰ কাম মই প্ৰথম এতিয়া নতুনকৈ শিকি আছোঁ, গতিকে ইমান পাৰফেক্ট হোৱা নাই বাৰু, তথাপিতো ট্ৰাই কৰি আছোঁ, লাহে লাহে হৈ। এইফালে মই ভাজিখিনিও বহাই দিছোঁ। এইখিনি হৈ গ'লে মোৰ আৰু ভাতৰ কাম আজৰি হৈ গ'ল। মই চিম্পলকৈ বনাই থ'লোঁ আৰু তেনেকৈ একো কৰি নাথাকিলোঁ। এয়া মই আনফালে কেকৰ কামখিনি কৰি আছোঁ বাৰু। এইখিনি এতিয়া কমপ্লিট হোৱা নাই, মই পিছলৈ কমপ্লিট কৰিলোঁগৈ লাহেকৈ। এয়া কমপ্লিট হোৱাৰ পিছত মই দেখুৱাইছোঁ, মোৰ দুটা কেকৰ অৰ্ডাৰ আছিলে, এটা এইটো আৰু আন এটা ইয়াতে মই এড কৰি দিছোঁ। পাৰফেক্টকৈ হোৱা নাই যদিও ট্ৰাই কৰি আছোঁ বাৰু লাহে লাহে। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে মোৰ কেককেইটা। ভাল লাগে কিছুমান ঘৰত এনেই থকাতকৈ কিছুমান যিহেতু কাম কৰি থাকিলে মনবোৰো ভাল লাগে আৰু ব্যস্ত হৈ থকাও যায়। আৰু মই এনেকুৱা কামবোৰ আগৰ পৰাই ভাল পাইছিলোঁ, সেইকাৰণে। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য, মানে হোলীৰ দিনা মোৰ ভতিজি ছোৱালীজনী আহিছিলে মোক ৰং লগাবলৈ। ইয়াত দেখিছেনে সিহঁতৰ অৱস্থা, পূৰা হোলী খেলিছে আৰু লগতে আমাৰ ভণ্টীয়ে ফল কাটি সকলোকে দিলে। আবেলি আমি সকলোৱে ফুৰিবলৈ ওলাইছোঁ, কাৰণ ভাইটিহঁতো আহিছিলে যিহেতুকে ভাবিলোঁ ফুৰি আহোঁ। একেবাৰে ওচৰতে আমাৰ ইয়াতে ধুনীয়া ঠাইবোৰ আছে, যিহেতুকে আমি আৰু বেছি দূৰ নগ'লেও হয়। সিহঁতে ওলাই গৈ ৰেডি হৈ দুই এখন ফটো উঠি ল'লে আৰু ইয়াত দেখিছেনে ভতিজা তেনেকৈ খুৰাকৰ সৈতে উঠি লৈছে একেবাৰে। আহি থাকোঁতে ৰাস্তাত পৰিৱেশটো বৰ ধুনীয়া আছিলে, সেইকাৰণে ভিডিঅ' এটা কৰি থৈ দিলোঁ। আৰু এয়া আমি আহি পালোঁহি, ধুনীয়া চাৰিওফালে চাহৰ বাগান আছিলে। সিহঁতে ফটো চটো উঠিলে, মই ভিডিঅ' বনালোঁ আৰু ছোৱালীহঁতে কিবা